हेलो बंधुসকল কি খবৰ ফাইনেন্স ব্লগলৈ আপোনাক স্বাগতম জনাইছো। তো বন্ধুসকল আজি হেনো বহাগ বিহু, তো বহাগ বিহু আন এটা নাম ৰঙালী বিহু। আপোনালোকে নিশ্চয় জানে এই ৰঙালী বিহুত আমি প্ৰথমে গৰুকেইটা ধুনীয়াকৈ মাহ হালধি সানি গৰুকেইটা গা ধুৱাব লাগিব। তো আপোনালোকক গৰুকেইটা কেনেকৈ গা ধুৱাই বা গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো এতিয়া ভিডিঅ'টো চাই থাকক আহক। তো বন্ধুসকল মায়ে বোলে কিবা মাহ হালধি সানি মানে কি শুনি আছে, তো আপোনালোকক দেখাম মাহ হালধি কেনেকৈ শুনি আছে। তো ইয়াতে মায়ে খুব ধুনীয়াকৈ মাহ হালধি সানি আছে, আপোনালোকে দেখিছে। এইখিনি কি হ'ল এইখিনিয়ে জানো। এইখিনি সেই কিবা গৌ দিয়া সেইখিনি তেল দিছ ইয়াতে আমি কাটি ধৰিছোঁ খুব ধুনীয়াকৈ। তো লাও আছে, বেঙেনা আছে, হালধি, থেকেৰা গুটিখিনি মিক্স কৰি কিনে চানলিখনতে খুব ধুনীয়াকৈ বনাই কৰি থৈ দিছোঁ। এইখিনি হ'ল বিলঙি। ধুনীয়াকৈ জুইখিনি লগাই দে। তাৰ ওপৰত এইখিনি বিলঙিখিনি দে। জুইখিনি লাগিছে ন, বাগমনা পাত দিব লাগিছিলে। অ' বন্ধুসকল আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈ, স্কিপ নকৰাকৈ খুব ধুনীয়াকৈ। এতিয়া আমি গৰুকেইটা লৈ যাম, তাৰ আগতে মানে সেইখিনি ঠিক কৰি ল'ম। আমাৰ মইনাই বাগমনা পাত লৈ আহিছে। বা দেখিছে এই কিমান বিলঙি লৈ গৈছে চাইকেলতে উঠাই। এই পাতকৈ বাগমনা চাওক, পাহাৰৰ পৰা কাটি লৈ আনিছোঁ। পাহাৰটো নাই, বিচাৰিয়ে পোৱা নাই, উপায় নাই আনিবলগীয়া হৈছে। ভালকৈ দিছোঁ আৰু স্বাস্থ্য অকণমান লৈ আনিবি দেই সোনকালে, আহিবই তেতিয়াহে বিক্ৰী কৰিব পাৰিম। মোৰ চিনি পাইছ? পাইছি দে আহিছিলে এইখিনি গৰু চাইছ একদম নাচিয়ে আকাশে লৈহে যা। সোনকালে ডাঙৰ হবি, সোনকালে ডাঙৰ হবি দেই। একদম গাখীৰ ঢাৰ ধৰি দিবি। এইটো সেইটো দেখিছ দেখিছ বেলেগ দেই। সেইটোৱে 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 ৰাম ৰাম মানুহকে খুন্দা মাৰি মাৰি পেলাই বুই। এতিয়া বছ অকণমান চেলেংগা দি হয় নেকি? কিবা কোৱা বুলি ভাবিছিল, নাই ভয় খাই আছে। মাহ হালধি তহঁতৰ গৰু বিহু, আজি তহঁতৰ বিহু, স্বাস্থ্য অলপ লৈ আহ। এইটো লাগিব নিদিব। কিবা কোৱা বুলি ভাবিছিল। পানী কম আছে কাৰণে ইয়াতে ধুবলগীয়া হৈছে, আৰু লগতে ইয়াত দেখিছে বাল্টিঙত আনি ধুব লাগিছে সৰু গৰু পোৱালিকেইটাৰ কাৰণে। চ' এইফালে দাদাহঁতে ধুই হ'লে, এইফালে বৰ্তাহঁতৰ গৰু আছিলে,
তো আমাৰ গৰু এজনী নহয় 7জনী মানে এজনী হা 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 মায়ে সৰু বাপে ডাঙৰ তই হলি গৰু এই সৰুকেইটাকে হেৰি পালে এই থেকেৰা খা হালধি খা বেঙেনা খা মায়ে সৰু বাপে ডাঙৰ তই হলি বগৌ লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা তই হলি বগৌ বন্ধুসকল গৰুকেইটা গা ধোৱা হৈ গ'ল ওচৰত মানে কি নদী নাই আৰু লগতে ওচৰত বিলও নাই সেইকাৰণে এই নামঘৰ পুখুৰী এটা আছিলে এইটো দেখিছে এই নামঘৰ পুখুৰীটোতে গা ধোৱালোঁ তো পানীও নাই কম সেইকাৰণে টিং লৈ এইটো টিং দেখিছে টিং লৈ আহিবলগীয়া হৈছে তো ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো নেক্সট এটা ভিডিঅ'লৈ সোনকালে আহিম এতিয়া টাটা বাই বাই